নমস্কাৰ বন্ধুসকল, মোৰ নাম জাভেদ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জাভেদ ব্লগছ মৰিগাঁও। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আজি আমি আকৌ কথা পাতিম কাবাডীৰ ওপৰত, অসম কাবাডী সন্থাৰ আৰু মৰিগাঁও জিলা কাবাডী সন্থাৰ ওপৰত। আৰু এইখিনিতে আপোনালোকক দিব বিচাৰিছোঁ মই এটা বেয়া খবৰ। আমাৰ অসমৰ জ্যেষ্ঠ মহিলা কাবাডী খেলুৱৈ ইৰা দাস বাইদেউ, তেওঁ ঘৰ হ'ল আপোনাৰ ছয়গাঁও আৰু তেখেত মানে অসম পুলিচৰ কৰ্মৰত এগৰাকী বিষয়া। তেখেত আৰু আমাৰ মাজত নাই। তেখেতৰ আজি ৰাতিপুৱা 4:30মান বজাত তেখেতৰ মানে মৃত্যু হয়। কিবা কিডনীৰ প্ৰব্লেম আছিল নেকি মই শুনাত। বাৰু যি নহওক, কাৰণ কিয় মৰণ আহিলেতো মানুহ মৰিবই, আৰু সকলো যে মৰিব লাগিব এদিন সেইটো চিৰসত্য। আপোনালোক হ'লেও মৰিব লাগিব, মই হ'লেও মৰিব লাগিব, দুদিন আগ আৰু পিছ। ঠিক আছে, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইৰা দাস বাইদেউৰ আপোনাৰ এই আত্মাৰ শান্তি কামনা কৰিলোঁ। এতিয়া ভিডিঅ' আপোনাৰ বিষয় হ'ল অসম কাবাডীৰ যিজন মানে আপোনাৰ এই মূল নায়ক, সদায় নাম কৈয়ে আছোঁ, আজিও কৈছোঁ, আলোক ত্ৰিপাঠী ডাঙৰীয়া। তেখেতৰ ঘৰ মই আপোনাক যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে তেখেত মানে বিহাৰৰ মানুহ বুলি। সেইটো একচুৱেলি মানে ভুল তথ্য আছিলে, আৰু মোৰ ভুল হৈছে। সেইটো তেনেকৈ মই নজনাকৈ মানুহ এজনৰ ওপৰত তেনেকৈ মানে এই মিছা ইলজাম লগাব নালাগিছিলে। সেইকাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, কাণত ধৰিছোঁ যে আলোক ত্ৰিপাঠী ঘৰ বিহাৰত নহয়, কিন্তু তেওঁ আমাৰ অসমৰ মানুহো নহয়। কিন্তু আপোনালোকে নিশ্চয় জানিব বিচাৰিছে তেওঁৰ ঘৰ যদি বিহাৰত নহয় আৰু যদি অসমত নহয়, তেন্তে তেওঁ ক'ৰ মানুহ। তেওঁ হ'ল আপোনাৰ এই আলোক ত্ৰিপাঠী উত্তৰ প্ৰদেশৰ মানুহ, ইউ পিৰ মানুহ। তেওঁ ঘৰ হ'ল উত্তৰ প্ৰদেশত, আৰু তেওঁ যিখন মানে গাঁওখনৰ নাম হ'ল আপোনাৰ কিবা গৌৰৱপুৰ নে কিপুৰ। এতিয়া কথা হ'ল, ইউ পিৰ পৰা মানুহ এজন আহি কিনে আমাৰ অসম কাবাডীৰ মানে শাসন চলাই আছে, মানে অসম কাবাডীৰ জেনেৰেল ছেক্ৰেটাৰী, আৰু অসম কাবাডীত মানে শাসন চলাই আছে। কিন্তু আমাৰ যিসকল মানে অন্ধভক্তই মানে আলোক ত্ৰিপাঠীক মানে সমৰ্থন কৰি ভৰি চুই কিনে একদম মানে ভৰি ধোৱা পানীখিনি খাই আছে, মই তেখেতসকলক কৈছোঁ, শুনক, আপোনালোকে আজি ইউ পিত কাবাডী এছ'চিয়েশ্যনৰ মানে ছেক্ৰেটাৰী হোৱাটো বহুত দূৰৰে কথা। আপোনালোকে মানে ইউ পি কাবাডী দলৰ হৈ এবাৰ খেলি দেখাব পাৰিবনে? নোৱাৰে, সেইকাৰণে কাৰো সৎসাহস নাই, বুজিলে। কিন্তু আপোনালোকে কি কৰিছে, এজন মানে বহিৰাগত মানুহক ছেক্ৰেটাৰী পাতিছে, দিছে বাৰু, আপোনালোকক ভাল লাগিছে, মানিছোঁ। কিন্তু আপোনালোকে তেখেতক ছেক্ৰেটাৰী পাতি দিয়াৰ আগত আপোনালোকে মানে নিজকে বা নিজে ভাবি চাব লাগিছিল। কাৰণ কিয় আপোনালোক আজি 20-25 বছৰে মানে আমাৰ এই কাবাডী জগতত মানে জড়িত হৈ থাকি কিনে আপোনালোকে কি ফুলাব পাৰিলে? সময়ত কাবাডীৰ যিটো মানে এই বাপটো সেইটোৱে আপোনালোকে ৰাখিব নোৱাৰিলে আপোনালোকৰ মাজত। আপোনালোকে কি কৰিলে, এজন মানে বহিৰাগত মানুহক হাতত মানে চঞ্জাই দিলে, দি কিনে তেওঁক এতিয়া কি ভৰিত ধৰি আপোনালোকে মানে এই সেৱা কৰি আছে আৰু তেওঁক চাৰ মাতি আছে। বাদ দিয়ক, মই এইবোৰ বাদ দিছোঁ আৰু। কাৰণ কিয় অসমীয়াতে এখন কথা আছে, বোলে ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো। হয়, তাৰ মনত কি আছে মই সেইবোৰ চাব নাযাওঁ। কাৰণ কিয় যিসকল মানে আমাৰ ডাঙৰ ডাঙৰ পণ্ডিতে এই কামটো কৰিলে, তেখেতসকলৰ মূৰত যে মগজ নাই, কি আছে জানে? এই গৰুৱে যে আপোনাৰ পায়খানা কৰিলে যে ওলাই গোবৰটো যে, সেই মানে পানীয়া গোবৰটো আছে ইয়াতে, টান গোবৰটো নহয়। সেইকাৰণে কামবোৰ মানে তেনেকৈ তেওঁলোকে একো ভাবি নাচাই কিনে কামটো কৰিলে। বাদ দিছোঁ মই এইবিলাক। এতিয়া আহিছোঁ মানে আমাৰ এই মৰিগাঁও কাবাডী এছ'চিয়েশ্যনলৈ। আমাৰ মৰিগাঁও কাবাডী এছ'চিয়েশ্যনৰ আপোনাৰ যিজন মানে ছেক্ৰেটাৰী, ৰমেশ কাকতি ডাঙৰীয়া ছাৰ, হয়, মই যোৱাতে ভিডিঅ'টো তেখেতলৈ ভিডিঅ' বনাইছিলোঁ। কাৰণ মই কৈছিলোঁ তেখেত যে এজন মানে চৰকাৰী চাকৰিয়াল হৈ মানে এটা মানে এই আপোনাৰ কাবাডী এছ'চিয়েশ্যন কেনেকৈ চলাই আছে, মৰিগাঁও কাবাডী চলাই আছে, আৰু অসম কাবাডীও তেওঁ মানে এছিষ্টেণ্ট ছেক্ৰেটাৰী। তেওঁলোকে মানে অসম কাবাডী আৰু মৰিগাঁও কাবাডী কেনেকৈ চলাই আছে। অকল আমাৰ মৰিগাঁও ৰমেশ কাকতি ছাৰেই নহয়, আপোনাৰ নগাঁৱত চাব গ'লে নগাঁও আপোনাৰ নুৰুল আমিন ছাৰ, তেখেতো এজন মানে শিক্ষক হয়, চৰকাৰী চাকৰি কৰে। এইফালে আপোনাৰ চাব গ'লে বাণেশ্বৰ বৰ্মন, মই জনাত তেখেতেও বোলে চৰকাৰী চাকৰিয়াল হয়। তেওঁলোকে অসম কাবাডী কেনেকৈ চলাইছে, ইয়াৰ ওপৰত মানে বিচাৰ কিয় নহয়? আপোনালোকে নিশ্চয় চিনি পায় ভিক্টৰ দাসক। আজি কিছুদিন আগত মানে বিতৰ্কত সোমাই পৰিছিলে চৰকাৰৰ লগত, আপোনাৰ মানে কিবা চাকৰি কেলেংকাৰীত, চাকৰি হৈ কিবা মাত মাতিছিলে, মততে তেখেতক মানে এৰেষ্টো কৰিছে চৰকাৰে। পিছত ভিক্টৰ দাসক মানে বিষয়ে গম পালোঁ, তেখেত এজন টেট টিচাৰ আছিলে, শিক্ষক আছিলে, আৰু তেওঁ কিবা এটা মানে কোচিং কেম্প চলাই আছিলে। সেই কোচিং কেম্প চলাই থকাৰ কাৰণে তেখেতক মানে কি কৰিলে, চাকৰিৰ পৰা নিলম্বন কৰিছে চৰকাৰে। তেন্তে ভিক্টৰ দাসক যে আপোনালোকে নিলম্বন কৰিলে, তেন্তে এইসকল মানুহক আপোনালোকে মানে কিয় নিলম্বন কৰা নাই, আৰু এইসকলৰ ওপৰত মানে বিচাৰ কিয় হোৱা নাই? যেনে ক'ব গ'লে আমাৰ ৰমেশ কাকতি, নুৰুল আমিন, আৰু আপোনাৰ বাণেশ্বৰ বৰ্মন,
এওঁলোকৰ মানে কিয় এওঁলোকৰ ওপৰত কোনো মানে বিচাৰ কিয় কৰা নাই? তাৰমানে আইন সকলো কাৰণে সমান নহয় নেকি? আজি ভিক্টৰ দাস যেনেকৈ নিলম্বন হ'ল, এওঁলোক নিলম্বন কিয় হোৱা নাই চাকৰিৰ পৰা? এওঁলোক অসম কাবাডী আৰু মানে এখন ডিষ্ট্ৰিক্টৰ কাবাডী কেনেকৈ চলাই আছে সেইফালে অলপ চাব লাগে চৰকাৰখনে চকু মেলি কেনে, বুজিলে? অকল আপোনালোকৰ মাজত মানে লাগি থাকিলে নহয়, যে অসমৰ স্পৰ্টছ মানে ক্ৰীড়া বিভাগটোত কেনেকুৱা কি হৈ আছে অলপ চকু মেলি চাব লাগে। বিশেষকৈ অসম কাবাডীত আজি অসমত ক্ৰিকেট এছ'চিয়েশ্যন হওক বা ফুটবল হওক বা বহুত বিভিন্ন ধৰণৰ ইভেণ্ট আছে। আমাৰ কাবাডীত যেনেকুৱা মানে বাহিৰা মানুহে ধৰা মানে লুটপাট কৰি খাইছে, কিন্তু বেলেগ ইভেণ্টত পৰা নাই, বুজিলে? ইয়াতকৈ আৰু লাজৰ বিষয় নাই। মাজতে আপোনাৰ এই মৰিগাঁও এখন কাবাডী খেল হৈছিলে আমাৰ এই ৰৌজী পুথিভঁৰালৰ সৌজন্যত। আপোনাৰ যোৱা মাহৰ আপোনাৰ 13 তাৰিখে হৈছিলে কাবাডী খেলখন। তাতে আমাৰ মানে এই অসমৰ দুজন মানে ডাঙৰ অফিচিয়েল গৈছিলে খেলখন চলাবৰ কাৰণে। দুইজন মানে ইণ্টাৰনেশ্যনেল ৰেফাৰী হয়, এজন আপোনাৰ এই নগাঁৱৰ নুৰুল আমিন ছাৰ আৰু এজন আপোনাৰ এই বজালী পৰেশ দাস ছাৰ। তাৰপিছত মই বজালী পৰেশ দাস ছাৰক সুধিলোঁ যে ছাৰ, আমাৰ যে এই অসম কাবাডীখন যে কাবাডী সন্থাটো যে নতুনকৈ যে গঠন হৈছে কমিটিখন, আপুনি একদম গম পায়নে? তেখেতে মোক উত্তৰ দিলে যে মই গম পাওঁ। তেতিয়া মই ছাৰক সুধিলোঁ যে আপুনি কোনখন কমিটিত আছে? তেতিয়া মোক পৰেশ দাস ছাৰে ক'লে যে মই নতুন কমিটিখনত আছোঁ। তেতিয়া মোক ছাৰে নিজে কৈছে যে মই অসম কাবাডীৰ এতিয়া এই ৰেফাৰী বৰ্ডৰ কিবা ছেক্ৰেটাৰী নে সভাপতি কিবা এটা ক'লে, হয় মই সেইটো বাবদ আছোঁ বুলি মোক ক'লে। তেতিয়া মোৰ মানে খং উঠিছে আৰু যথেষ্টখিনি লাজ পাইছোঁ মই, হয়। তেতিয়া মই একো নক'লোঁ, কাৰণ কিয় ডাঙৰ মানুহ দিয়ক একো নকওঁ। কিন্তু মই আজি মানে কথাত পৰি ক'ব লগা হৈছে। মই পৰেশ দাস ছাৰক মই অ'পেন কৈছোঁ, আপুনি শুনক, আপুনি যে মোক যে ক'লে আপুনি মানে অসম কাবাডী সন্থাৰ ৰেফাৰী বৰ্ডৰ এই চেয়াৰমেন নে ছেক্ৰেটাৰী কিবা বুলি যে কৈছিলে মোক, আপুনি লাজ পোৱা নাই তেনেকৈ ক'বলৈ? আপুনি লাজ পাব লাগিছিল মোক তেনেকৈ ক'বলৈ। কাৰণ কিয় জানে, আপোনালোক আজি 20-25 বছৰে আমাৰ অসম কাবাডীৰ লগত জড়িত হৈ আছিলে। থকাৰ পিছতে আপোনালোকে কি কৰিলে, সময়ত আমাৰ অসমৰ যিজন মানে সাধাৰণ সম্পাদকৰ যিটো বাপ, আপোনালোকে সেই বাপটোৱে ৰাখিব নোৱাৰিলে। আপোনালোকে নিজে নাৰাখি কি কৈছে, এজন মানে বহিৰাগত মানুহক, সদৌ মানে ইউপিৰ পৰা আহিছে, মানিছোঁ তেওঁ মানে দেউতাকৰ কৰ্মসূত্ৰে তেওঁ গুৱাহাটীত থাকে, কিন্তু তেওঁতো আমাৰ অসমৰ মানুহ নহয়, আৰু তেওঁতো আপোনাৰ কাবাডীৰ বিষয়ে অলপো নলেজ নাই, হয়। তেনেকুৱা এজন মানুহ আপোনালোকে কি কৰিছে, মানে অসমৰ ছেক্ৰেটাৰী পাতি দিছে, আৰু আপোনালোক তেখেতৰ তলত মানে কি কিবা এই ৰেফাৰী বৰ্ডৰ চেয়াৰমেন বা সভাপতি কিবা বাপ লৈ বহি আছে, বা কোনোবাই এছিষ্টেণ্ট ছেক্ৰেটাৰী লৈছে, আৰু মৰিগাঁও ৰমেশ কাকতি এছিষ্টেণ্ট ছেক্ৰেটাৰী বাপ লৈ বহি আছে। লাজ পোৱা নাই? নাকত কি মানে লাজ বোলা বস্তুটো আপোনালোকৰ একেবাৰে নাই ন? কাৰণ আলোক ত্ৰিপাঠী এই কেইদিনৰ পোৱালি, আপোনালোকৰ মানে পেটৰ চলি আলোক ত্ৰিপাঠী, হয়। তাৰ উপৰিও মানে কোনোদিন নাম নিচান শুনাই নাছিলোঁ কাবাডী জগতৰ আলোক ত্ৰিপাঠী নামৰ, হয়। তেনেকুৱা এজন মানে ল'ৰাক আপোনালোকে কি কৰিছে, মানে এটা সৰু চলিক অসমৰ ছেক্ৰেটাৰী পাতি দিছে, দি কিনে আপোনালোকে তেওঁৰ তলত মানে বাপ লৈ বহি আছে। আজি যদি আমাৰ অসমত এখন ডাঙৰ খেল হয়, তাত যদি আমাৰ মানে অল ইণ্ডিয়া যদি গোটেই ডাঙৰ মানে যিমান ষ্টেটৰ যিমান মানে আপোনাৰ ছেক্ৰেটাৰী সভাপতি আছে, গোটেইবোৰ যদি আমাৰ অসমলৈ আহে নহয়, তেতিয়া মানে কি কৰিব, আলোক ত্ৰিপাঠীহে মানে তেওঁলোকৰ লগত মানে বহিব, আসনখন চকীখন দিব মানে পাৰি, বহা মানে আসনখন তেওঁলোকৰ আলোক ত্ৰিপাঠীহে মানে পাব, আপোনালোক নাপায়। তেতিয়া আলোক ত্ৰিপাঠীয়ে কি কৰিব, সেই অফিচিয়েলসকলৰ আগত, বাহিৰৰ যিসকল অফিচিয়েল আহিব সেইসকলৰ আগত আপোনালোকক আঙুলি দেখাই কিনে কথা ক'ব, হুকুম দিব যে তোমালোকে অমুকটো কৰা বুলি। তেতিয়া আপোনালোকে কি কৰিব লাগিব জানে, সেই সৰু ল'ৰাজনক, আলোক ত্ৰিপাঠী বাহিৰৰ মানে মানুহজনক ভৰিত ধৰিব লাগিব, ছাৰ বুলি ক'ব লাগিব, ছাৰ ছাৰ, বুজিলে? যিহেতু তাৰ সন্মানৰ কথা আছে, কাৰণ কি আপোনালোকৰ বছ, হয়। সেইকাৰণে মই কৈছোঁ এতিয়াও সময় আছে, লাষ্ট কি বস্তু অলপ পাবলৈ শিকক, বুজিলে? পৰেশ দাস ছাৰক মানে বহুত ভাল বুলি ভাবিছিলোঁ, কিন্তু একচুৱেলি মই ভুল বুজি আছিলোঁ আপোনালোকৰ ওপৰত, বুজিলে? আপোনালোক মানে একচুৱেলি কি জানে, নিজৰ মানে খোৱা পাতখন বেলেগক এৰি দিয়ে কিনে আপোনালোকে কি কৰে, মানে বেলেগৰ জোঠা চিলেকিব যে জোঠা। ঠিক আছে, আৰু আপোনালোকক ইমান নবকোঁ। এতিয়া আহিছোঁ মানে এয়া মূল বিষয় লৈ। মোৰ লগৰ কেইজনমানে কৈছিলে আৰু মোক অফিচিয়েল কেইজনমানে কৈছিলে, আলোক ত্ৰিপাঠী হেনো মানে এজন প্লেয়াৰ, হয়। আৰু এজন প্লেয়াৰে কেতিয়াও মানে মানে 10জন প্লেয়াৰ বিষয়ে কেতিয়াও বেয়াকৈ নাভাবে। একচুৱেলি ময়ো ঠিকেই ভাবিছিলোঁ, কাৰণ যিহেতু তেওঁ এজন প্লেয়াৰ, কাৰণ প্লেয়াৰ মানে ভালদৰে চিন্তা কৰিব, হয়। তাকো বোলে তেওঁ নেশ্যনেল প্লেয়াৰ, কিন্তু এতিয়া মই গম পালোঁ, শুনক, তেখেত নেশ্যনেল কোনোদিন খেলাই নাই, আৰু তেখেত মানে আমাৰ কাবাডী জগতৰ প্লেয়াৰে নহয়। তেখেত কিবা এই হেণ্ডবল নে কিবা টেনিছ বল তেনেকুৱা কিবা এটা খেলিছিলে, তাকো এবাৰে খেলিছে ডিষ্ট্ৰিক্ট, তিনিচুকীয়া নে ক'ত এবাৰ ডিষ্ট্ৰিক্ট খেলিছে, হয়। এতিয়া চিন্তা কৰক, হেণ্ডবল খেলা প্লেয়াৰ এজনে মানে কেনেকৈ আপোনাৰ এই আমাৰ অসম কাবাডীৰ মানে ছেক্ৰেটাৰী হ'ব পাৰে? তেওঁতো কাবাডীৰ বিষয়ে একো নলেজে নাই। তেওঁক এতিয়া যদি মই সোধোঁ, বোলে আপুনি কওকচোন কাবাডীৰ একদম মানে যিটো আপোনাৰ গ্ৰাউণ্ডটোত চিন কেইডাল থাকে, আপুনি পাৰিবনে ক'ব? সেইটোৱে কিজানি ক'ব নোৱাৰিব, আৰু হয়তো এতিয়া শিকিব পাৰে, কাৰণ আমাৰ যিকেইজন ধৰ মানে অসমৰ ডাঙৰ অফিচিয়েল মক্কেল,
তেওঁলোকে হয়তো তেওঁক শিকাই লৈছে, কাৰণ নহ'লে তেওঁটোক মানে এনেকুৱা প্লেয়াৰ আছে মোৰ বাদে অসমত যে মানে কোনোবা দিনা আলোক ত্ৰিপাঠীক সেইটো প্ৰশ্ন কৰি দিব আৰু আলোক ত্ৰিপাঠীয়ে মানে উত্তৰ দিব নোৱাৰিলে তেখেত লাজত পৰিব। সেই বুলি ভাবি চাগে আমাৰ যিকেইজন মক্কেল আছে, মক্কেল কেইজনে চাগে তেখেতক মানে শিকাই দিছে সেইটো। বাৰু যি নহওক, এইখন বোলে কমিটিয়ে আৰু এটা বহুত ভাল কাম কৰিছে, যিটো কাম নেকি আমাৰ এই অসম মানে এই আগৰ অসম মানে কাবাডী সন্থাৰ আগৰ যিখন কমিটি আছিলে আবিদুৰ ৰহমান ছাৰৰ দিনত, তেওঁলোকে বোলে কৰিব পৰা নাই। কিন্তু কিনো ভাল কাম কৰিছে মই আপোনালোকক কওঁ শুনক। আমাৰ আবিদুৰ ৰহমান ছাৰৰ দিনত যিসকল ৰেফ্ৰীয়ে মানে পাছ কৰিব পৰা নাছিলে, যিসকল ৰেফ্ৰীয়ে মানে ৰেফ্ৰী পাছ কৰিব পৰা নাই, সেইসকল ৰেফ্ৰীক মানে এওঁলোকে কি কৰিছে, ইউনিফৰ্ম দিছে, যিয়ে নেকি আজিলৈ ৰেফ্ৰীয়ে পাছ কৰা নাই। আপোনাৰ বজালী এগৰাকী বাইদেউ, এই ববিতা দাস নে কি, আজিলৈ ৰেফ্ৰীয়ে পাছ কৰা নাই, তেখেতক কি কৰিছে, আপোনাৰ ইউনিফৰ্ম দি দিছে। হয়, আৰু এই আপোনাৰ ছয়গাঁৱৰ এজনী বাইদেউ, কিবা ৰীমা দাস নেকি, ৰীমা দাস, তেখেতে আজিলৈ মানে কোনোদিন আজিলৈ মানে ৰেফ্ৰী পৰীক্ষাই পাছ কৰা নাই, তেখেতক দিছে ইউনিফৰ্ম। তাৰপিছত আপোনাৰ এই DK দক্ষিণ কামৰূপৰ এগৰাকী বাইদেউ ৰূপা ঠাকুৰীয়া, তেখেত আজিলৈ আপোনাৰ মানে ৰেফ্ৰীয়ে পাছ কৰা নাই, কিন্তু তেখেতক আপোনাৰ এই কি কৰিছে, এই ইউনিফৰ্ম দি দিছে। আৰু এজন আপোনাৰ মঙলদৈ নে ক'ৰ, নামটো মই নাজানো বিশেষ, হয়, তেখেতক আজিলৈ মানে ৰেফ্ৰীয়ে পাছ কৰা নাই, তেখেতক আপোনাৰ ইউনিফৰ্ম দি দিছে। এইবোৰে নেকি ভাল কাম? এইখন চৰকাৰে, এইখন মানে কমিটিয়ে কি এইবোৰে ভাল কাম কৰিছে নেকি? মই আলোক ত্ৰিপাঠীক পৰা মই জানিব বিচৰা নাই, আমাৰ যিসকল মক্কেলে ছাপোৰ্ট কৰি আছে আলোক ত্ৰিপাঠীক, মই সেইসকলক কৈছোঁ, আপোনালোক মানে কমিটিখনে কি এয়াই ভাল কাম কৰিছে নেকি? হা, ইয়াৰ আগত আপোনালোকে কি কৰিছে, 2000 টকাকৈ ফিজ লৈ কিনে এখন মানে আপোনাৰ কোচিঙৰ চাৰ্টিফিকেট দিছে, তাকো দিছে এনেকুৱা এটা প্লেয়াৰ দিছে যি নেকি ৰানিং প্লেয়াৰ, খেলি থকা প্লেয়াৰক আপোনালোকে কি কৰিছে, 2200 টকাকৈ আপোনালোকে মানে পইচা লৈছে, লৈ কিনে আপোনালোকৰ 3 দিন মানে কোচিং কৰাই কিনে তেওঁলোকক মানে কোচাৰ বুলি প্ৰশিক্ষণ মানে যিকোনো টিমত প্ৰশিক্ষণ দিব পাৰিব বুলি আপোনালোকে চাৰ্টিফিকেট দি দিছে। এয়াই নেকি ভাল কাম কৰিছে নেকি আপোনালোকে? এইবোৰেই লাজ পোৱা নাই চালা। মই আলোক ত্ৰিপাঠীক একো নকওঁ, মই আপোনালোকক কৈছোঁ, যেনেকৈ মই নাম মেনশ্যন কৰি দিছোঁ, নগাঁৱৰ পৰা নুৰুল আমিন, মৰিগাঁৱৰ পৰা ৰমেশ কাকতি, আপোনাৰ বজালী পৰেশ দাস, নুমল ৰাভা, বাণেশ্বৰ বৰ্মন, মই আপোনালোকক কৈছোঁ, কচু গছত যে ফাঁচি লৈ মৰি যাওক, তাৰ বাদে ৰাস্তা নাই আপোনালোকৰ। আমাৰ গুৱাহাটী এজন মানে এই বহুত ছিনিয়ৰ প্লেয়াৰ, যাক মই দাদা মাতোঁ, আমাৰ নিউটন আলী, তেখেতে কিন্তু এটা আজিৰ পৰা প্ৰায় 5-6 বছৰ আগত বৰ ধুনীয়া গান এটা বনাইছিলে, আৰু সেই গানটোৰ দ্বাৰা মানে এতিয়া কথাবোৰ মানে লাগি গৈছে। আপোনালোকে গানটো হ'ল মানে মই গানটো বাৰু গাব নোৱাৰোঁ, মোৰ সৰু বেয়া, মই কৈছোঁ শুনক। নিউটন আলীয়ে এটা গান বনাইছিলে, কি জানে? বোলে ফুটা ফুটা বম্বলা ফুটা, যিয়ে টিয়ে লুটি খোৱা, আমাৰ বোলে অসমখনি শিৰতিৰ গায়। ঠিক তেনেকুৱা আমাৰ অসমখনি এখন শিৰতি গায়ে, মানে অসমখন মানে এজনী শিৰতি গায়, সেয়ে মানে যাৰে মন যায় সিয়ে লুটি খায়। আজি আলোক ত্ৰিপাঠী মানে এজন সৰু ইউপিৰ পৰা মানে ইউপিৰ মানুহ এজন হৈ তেওঁ আমাৰ অসম কাবাডী ৰাজত্ব কৰিছে, ইয়াতকৈ আৰু দুখজনক বিষয় কি আছে? হয়, আপোনালোকৰ মানে মোৰ ভিডিঅ' চালে হয়তো হাঁহি উঠিব পাৰে, কিন্তু মোৰ দুখ লাগিছে, মই দুখত এইবোৰ কথা কৈ আছোঁ। আজি যদি আমাৰ পৰেশ দাস যদি আমাৰ অসমৰ ছেক্ৰেটাৰী হ'ল হয়, মই বেয়া নাপালোঁ হয়, মই সমৰ্থন কৰিলোঁ হয় তেখেতক, যে চাব্বাছ আমাৰ অসমতে আছে। যদি আমাৰ ৰমেশ কাকতি হ'ল হয়, তথাপিও মই বেয়া নাপালোঁ হয়, তেখেতক মই মানে ছাপোৰ্ট কৰিলোঁ হয়, সমৰ্থন জনালোঁ হয়। যদি নুৰুল আমিন হ'ল হয়, তেতিয়া মই বেয়া নাপালোঁ হয়। যদি আমাৰ বাণেশ্বৰ বৰ্মন হোৱা হয়, মই বেয়া নাপালোঁ হয়। নুমল ৰাভা হোৱা হয়, মই বেয়া নাপালোঁ হয়, বুজিলে? কিন্তু তেওঁলোক ইমান ডাঙৰ নুমল ৰাভা, বাণেশ্বৰ বৰ্মন, নুৰুল আমিন, এই পৰেশ দাস, এইকেইজনটো মানে ইণ্টাৰনেশ্যনেল ৰেফ্ৰী হয়। য'ত ক'ব গ'লে আপোনাৰ আলোক ত্ৰিপাঠীতকৈ মানে বহুত মানে ওপৰ লেভেলৰ ৰেফ্ৰী, তেওঁলোক ওপৰ লেভেলৰ মানুহ, কিন্তু ইমান মানে আপোনালোক জানা বুজা মানে দামী মানুহকেইজন হৈ কেনে মানে এতিয়া আপোনালোকৰ মানে ক্ষমা কৰিব, মোৰ অলপ জোত লাগি গৈছে, আপোনালোক ইমান মানে দামী মানুহকেইজন হৈ আলোক ত্ৰিপাঠীতকৈ মানে বহুত হাই লেভেলৰ মানুহকেইজন হৈ আপোনালোকে কি কৰিছে, আলোক ত্ৰিপাঠীয়ে মানে আপোনালোকৰ পেটৰ চলি নিছে এটা সৰু পোৱালীক মানে অসমৰ ছেক্ৰেটাৰী পাতি দিছে, আৰু তেখেতৰ ভৰি চুই আছে আপোনালোকে। এতিয়া লাজ লগা নাই? ইমানখিনি শুনাৰ পিছত আপোনালোক কিয় জিন্দা আছে কওকচোন? ফাঁচি লাগি মৰি যাওক সেই কচু গছত, বুজিলে? লাজ পাব লাগে আপোনালোক। আৰু এটা কথা কওঁ বন্ধুসকল, আৰু যিখন মানে আপোনাৰ অবৈধভাৱে যিখন মানে কমিটি গঠন হ'ল, এই কমিটিখন মানে এনেকুৱা এখন কমিটি, আমাৰ মানে যিসকল মানে আগৰ অফিচিয়েল, আমাৰ আগৰ কমিটিখনৰ আমাৰ যিখন মানে কাবাডীৰ কমিটি যিসকল মানে অফিচিয়েল, মানে এইখন কমিটিৰ লগত আপোনাৰ মানে সহযোগ কৰা নাই, তেখেতসকলক মানে অলৰেডি এই কাবাডী জগতৰ পৰা মানে বহুত দূৰত ৰখাৰ নিচিনা হৈছে। কাৰণ কিয়, আপোনাৰ যোৱা মাহত যিখন মানে আছাম অলিম্পিক জুনিয়ৰ হৈ গ'ল আপোনাৰ এই নেহেৰু ষ্টেডিয়ামত,
তাত আপোনাৰ মানে আমাৰ এই পুৰণা মানে এক্স কাবাডীৰ যিখন মানে ৰেফাৰী আছিলে, যথেষ্ট মানে অভিজ্ঞতা ৰেফাৰী আছিলে। আৰু আমাৰ আগত যিমান মানে ইণ্টাৰ ডিষ্ট্ৰিক্ট খেল হয়, এই যে ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলত মানে এইবিলাক বানেশ্বৰ বৰ্মন বা পৰেশ দাস বা নুৰুল আমিন ছাৰ পৰেশ দাসে খেল চলায়, বা নোমল ৰাভাহঁত মানে এনেই কি কয় স্পীকাৰটো লৈ মানে অনাই মানে ঘূৰি ফুৰে হা, তেওঁলোক মানে খেল চলাব নাপায়। কিন্তু এতিয়া আমাৰ যিসকল ৰেফাৰী মানে খেল চলাই আছিলে, আমাৰ এই এতিয়া গুৱাহাটী ক'ব গ'লে ছিদ্দিকুৰ ৰহমান ছাৰ আৰু বাহাৰুল ইছলাম আৰু ৰেকিব আলী, তাৰপিছত মঙলদৈ এজন আছে, আমাৰ মৰিগাঁও আছে, আৰু বিভিন্ন জিলাৰ মানে যিকেইজন মানে ভাল অফিচিয়েল আছিলে হয়, তেখেতসকলক মানে কি কৈছে মানে খেলৰ পৰা বঞ্চিত কৰিছে আৰু পেনেলত নাম দিয়া নাই তেখেতসকলক। এয়া আপোনালোকৰ ভাল কাম নেকি? আপোনালোকক যিয়ে মানে সমৰ্থন কৰিব তাক আপোনালোকে মানে পেনেলত নাম দিব লাগে, সি পাৰক বা নোৱাৰক। আৰু যিয়ে নেকি আপোনাৰ মানে যাৰ নেকি যোগ্যতা আছে, তেখেতসকলে আপোনালোকক মানে কি অবৈধভাৱে কমিটি গঠন কৰাৰ কাৰণে আপোনালোকক মানে সমৰ্থন জনোৱা নাই, সেইকাৰণে আপোনালোকৰ তেখেতক মানে পেনেলৰ পৰা বঞ্চিত কিয় কৰে? কাৰণটো কি মানে? কাবাডীখন কি আপোনালোকৰ অসম কাবাডী আপোনালোকৰ বাপেকৰ সম্পত্তি নেকি? হা, আলোক ত্ৰিপাঠী বাপেকৰ সম্পত্তি নেকি? তেওঁ বাপেকে মানে কি ইউ পিৰ পৰা মানে অসম কাবাডীখন লৈ আহিছিলে? হা, আজি আলোক ত্ৰিপাঠী যে অসমত যে ইমান মানে ৰাজত্ব কৰিছে, আলোক ত্ৰিপাঠী অসমৰ অস্তিত্ব কি আছে তাৰ? আলোক ত্ৰিপাঠীটো অসমত একো অস্তিত্ব নাই। আলোক ত্ৰিপাঠীয়ে পাৰিব মানে তাৰ NRC দেখাব, তাৰ লিগেচি আছে, NRC আছে, হয়, সেইখিনিকে আপোনালোকে ভাবি নাচায়, বুজিলে? 1 নম্বৰত বদমাছ হৈছে আমাৰ ৰমেশ কাকতি, পৰেশ দাস, নুৰুল আমিন, নোমল ৰাভা, বানেশ্বৰ বৰ্মন। এইকেইজন মহা বদমাছ, এইকেইজনৰ কাৰণে চব হৈ আছে। যাওক, মই আপোনালোকক অপেন চেলেঞ্জ কৰিছোঁ, যাওক মোক যি কৰে কৰিব, যাওক মোৰ ওপৰত কেছ কৰক, যাওক, মই অপেন চেলেঞ্জ কৰিছোঁ আপোনালোকক, যাওক মানহানি কেছ দিয়ক মোৰ ওপৰত, যাওক, মই কৈছোঁ যাওক। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। আৰু ভিডিঅ'টো আপোনালোকে লাইক কৰক, কমেণ্ট কৰক, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। মই কাকো ভয় নকৰোঁ। বাই বাই, জয় অসম। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।